কিন্তু আমাৰ সন্মুখৰ পাৰ্টিটোত আৰু কোনো গোলকিপাৰ নাই, যিমান পাৰে গোল দি থাকক, যিমান পাৰে ইমান গোল দি থাকক, তাত আৰু গোলকিপাৰ কোনো নাই। কাৰণ যিগৰাকী প্ৰাৰ্থী আহিছে, চিৰাঙৰ পৰা আহিছে, কেতিয়াবা তেজপুৰত যাব খোজে, কেতিয়াবা লখিমপুৰত যাব খোজে, এই তামোলপুৰৰ চাৰিসীমাও যোনে কংগ্ৰেছক প্ৰাৰ্থী দিছে, তামোলপুৰৰ চাৰিসীমাও চিনি নাপায়। বৰঞ্চ আহি আহি ময়ে চিনি পোৱা হলো তামোলপুৰ ক'ত, কিন্তু তেওঁ তামোলপুৰ ক'ত নাজানিবই। আজি আপোনালোকে এগৰাকী খুব ভাল ডেকা ল'ৰাক প্ৰাৰ্থী হিচাপে পাইছে, সকলোৱে ভোট দিয়ক। তামোলপুৰৰ বহুতখিনি উন্নতি হ'ব, বিটিআৰৰ উন্নতি হ'ব আৰু অসমৰ উন্নতি হ'ব। প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকক কিছু কথা কৈ গ'ল। আপোনালোকে চিন্তা কৰক, আজিৰ পৰা 10 বছৰ আগত, 15 বছৰ আগত আমি এনেকে বিজেপিৰ পতাকা লৈ এনেকে মিটিং কৰাৰ পৰিৱেশ আছিল নেকি বিটিচিত? UPPL, বিজেপি, AGP আমি একেলগে এনেকে বহাৰ পৰিৱেশ আছিল নেকি? 2014 চনত যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ আহিলে, পৰিৱেশ লাহে লাহে ভাল হ'ল। আৰু এইবাৰ আপসু NDFB আমি সকলোৱে মিলি যেতিয়াৰ পৰা শান্তি চুক্তি কৰিলো, বিটিচিত আৰু এতিয়া কোনো অশান্তিৰ পৰিৱেশ নাই। সমগ্ৰ বিটিচিত আজি এটা শান্তিৰ পৰিৱেশ নিৰ্মাণ হ'ল। মাজতে NLFBৰ বন্ধুসকল ওলাই গৈছিল, তেওঁলোকো ঘূৰি আহিলে। তেওঁলোক ঘূৰি অহাৰ পিছত আৰু কেইজনমান ল'ৰা গৈছিলে, তেওঁলোককো আমি মাতি আনিলো। আজি আমি ক'ব পাৰো যে বিটিআৰত আজি কোনো বন্দুকৰ ইয়াত আৰু উৎপত্তি নাই, ইয়াত কোনো বন্দুকৰ কথা নাই। বিটিআৰত আজি শান্তি সম্প্ৰীতি আজি স্থায়ীভাৱে ইয়াত আহিছে, ইয়াৰ পৰা আৰু ওলাই নাযায়। সেই কথা আমি আপোনালোকক ক'ব পাৰো। ঘৰৰ বোৱাৰী আহে নহয় পাৰ্মানেণ্ট কৰি, আহিলে আৰু ওলাই নাযায়। তেনেকে এইবাৰ শান্তিও বিটিআৰত একদম পাৰ্মানেণ্টলি আহিছে, ইয়াৰ পৰা আৰু আমি ক'তো যাব নিদিওঁ। একদম পাৰ্মানেণ্টলি শান্তি আহিছে, শান্তি আৰু যাব নোৱাৰে। শান্তিক আমি ধৰি ৰাখিম আৰু শান্তিৰ মাজেৰে আমি বিটিআৰত উন্নয়নৰ এক নতুন পৰিৱেশ নিৰ্মাণ কৰিম। যোৱাবাৰ যেতিয়া মই নিৰ্বাচনৰ সময়ত আহিছিলো, ৰাইজে মোক কৈছিলে যে ইয়াৰ পৰা মুছলপুৰত যোৱা বহুত কষ্ট হয়। ৰাইজে কৈছিলে যে পাগলাদিয়াৰ ওপৰত দলং হ'ব লাগে। আজি মই ৰাতিপুৱাই আমাৰ জাৰ তালুকত গ'লো, খুব ধুনীয়াকৈ আজি ব্ৰিজ বনি আছে। আৰু মই তাতে সকলোকে লগ পালো। ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে মোক ৰাতিপুৱা কৈছে যে অহা বছৰৰ ভিতৰত জাৰ তালুকত পাগলাদিয়া ব্ৰিজ আমি কমপ্লিট কৰিম, সম্পূৰ্ণ হৈ যাব। আপোনালোকৰ মুছলপুৰত যোৱা অসুবিধা নহয়। ৰাতিপুৱা মই আকৌ খৈৰাণীলৈকে গ'লো। ৰাইজে ক'লে এখন নহয় দুখন দলং লাগে। খৈৰাণীৰ দলঙত গৈ আমি চালো, যদি আমি খৈৰাণীৰ দলংখন কৰিব লাগে আমাক 600 কোটি টকা লাগিব। তথাপিতো তামোলপুৰৰ ৰাইজৰ সুবিধাৰ কাৰণে আজি মই ঘোষণা কৰিছো যে খৈৰাণীটো আমি আৰু এখন দলং পাগলাদিয়াৰ ওপৰত আমি কৰিম। কিন্তু এতিয়া ব্ৰিজবিলাক বনালো, তামোলপুৰৰ ৰাইজৰ বহুত কাম নাহিব, বৰমা ৰাইজৰহে কাম আহিব। কাৰণ এতিয়া তামোলপুৰৰ মানুহ আৰু মুছলপুৰত যাব নালাগে। 26 জানুৱাৰীৰ দিনাখন আমি তামোলপুৰত জিলা হিচাপে ৰাষ্ট্ৰীয় পতাকা আমি উত্তোলন কৰিম। তামোলপুৰ জিলা হ'ব। 26 জানুৱাৰীত আমি ইয়াতে জিলা হিচাপে তামোলপুৰ জিলাত আমি পতাকা আমি উত্তোলন কৰিম। তাৰ পিছত মই গ'লো মেডিকেলত জাগা চাব। আৰু 3-4 মাহৰ ভিতৰত 600 কোটি 550 কোটি টকা খৰচ কৰি তামোলপুৰত মেডিকেল কলেজ আৰম্ভ হ'ব। এতিয়া আপোনালোকে চিন্তা কৰক, যেতিয়া মই বিটিচিৰ ইলেকশ্যনৰ সময়ত আহিছিলো, তেতিয়া তামোলপুৰৰ মানুহৰ মনত কথা আছিলে যে আমি মুছলপুৰত যাব নোৱাৰো।
কিন্তু আপোনালোকে বিজেপিক ভোট দিলে, UPPLক ভোট দিলে, আমাক জিকালে। এতিয়া আৰু এবছৰৰ পিছত 26 জানুৱাৰীৰ পিছত আপোনালোক মুছলপুৰত যাব নালাগে, বৰমা আৰু চাপাগুৰিৰ মানুহে তামুলপুৰত আহিব মেডিকেলৰ চিকিৎসা ল'বৰ কাৰণে। উল্টি গ'ল নে নাই? আজি ইমান দিনে আপোনালোক গৈ আছিলে, এতিয়া চাপাগুৰি আৰু বৰমাৰ মানুহ তামুলপুৰত আহিব। আৰু দলং কেইখন এতিয়া একচুৱেলি তামুলপুৰৰ কাৰণে বনোৱা নাই, ভূপেন বড়ো আৰু UG ব্ৰহ্মৰ কাৰণেহে আমি বনাই আছো, যাতে চাপাগুৰি আৰু বৰমাৰ মানুহ তামুলপুৰৰ মেডিকেলত আহিব পাৰে। কিমান ডাঙৰ পৰিৱৰ্তন হ'ল। আৰু এই পৰিৱৰ্তন কেনেকে হ'ল? মাত্ৰ এটা ভোটে দি। না আন্দোলন কৰিছে, না ধৰ্ণা লৈছে, না ধৰ্মঘট কৰিছে, না গুলি খাবলগীয়া হৈছে, না কোনোবাই লাঠি খাবলগীয়া হৈছে, নে কৰবাত আমি গৈ অফিচত বহিবলগীয়া হৈছে, একো হোৱা নাই। মাত্ৰ আমি এটা কাম কৰিছিলো যে নৰেন্দ্ৰ মোদীয়ে কৈ যোৱা ধৰণে আমি ট্ৰেক্টৰৰ ছবিত আমি ভোট দিছিলো। হয়নে নহয়? যেতিয়া এটা মাত্ৰ আঙুলি, হেঁচাতেও জোৰে মাৰিব নালাগে, লাহেকৈ মাৰিলে হ'ল। এটা আঙুলিত যদি হেঁচাটো মাৰিলে দুখন দুখন দলং হয়, এখন যদি জিলা হয়, এখন যদি মেডিকেল কলেজ হয়, তেলে বাৰে বাৰে ইলেকশ্যন আহি থাকক, ভোট মাৰি থাকিলে এইটো আৰাম আছে। হয়নে নহয়? ইমানখিনি কাম সহজতে হৈ গ'ল। 4টা ডাঙৰ কাম আজি তামুলপুৰ সমষ্টিত হৈ গ'ল। যোৱাবাৰ যেতিয়া নৰেন্দ্ৰ মোদী ইয়াত আহিছিলে, মাইকটো আগুৱাই দে না অলপমান, এইবিলাক পুলিচে কি কি পাতি দিয়ে ন, চব আগত আহিলে। যোৱাবাৰ যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তামুলপুৰত আহিছিলে, মোক মিটিঙৰ পৰা গৈ কৈছিলে যে হিমন্ত, এইটোতো আমি তামুলপুৰত জিকিম, বিটিআৰত আমাৰ ৰিজাল্ট বহুত ভাল হ'ব, কিন্তু যিখিনি কাম আমি প্ৰতিশ্ৰুতি দিছো কামখিনি কিন্তু কৰিব লাগিব। আজি মোৰ ভাল লাগিছে যে কম সময়ৰ ভিতৰতে আমি 4টা প্ৰতিশ্ৰুতি ৰাইজৰ আমি পালন কৰিব পাৰিলো। এতিয়া ৰাইজক আমি আৰু 3টা কথা কৈছিলো। ৰাইজৰ মনত আছে নে নাই নাজানো, মোৰ কিন্তু মনত আছে। ৰাইজক আমি কি কৈছিলো যে অসমত যদি বিজেপিৰ চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। কৈছিলো নে নাই? কৈছিলো নে? এতিয়া আজি আকৌ মই মুখ্যমন্ত্ৰী হিচাপে কৈছো যে হয়, ইলেকশ্যনৰ আগত যেতিয়া মই যেনেকে কৈছিলো 1 লাখ ল'ৰাক চাকৰি দিম, গন্তি কৰি কৰি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিমেই। এই প্ৰতিশ্ৰুতি মই আকৌ এবাৰ আপোনালোকৰ আগত দোহাৰিছো। মই আৰু কি কৈ গৈছিলো যে আমাৰ যেতিয়া বিজেপিৰ চৰকাৰ হ'ব, আমি সকলো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনি দিম। আমি বিটিআৰত অৰুণোদয় আঁচনি আৰম্ভ কৰিলো, কিন্তু মোক আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে কৈছে যে এতিয়াও কিছু পৰিয়ালে আমাৰ তামুলপুৰত অৰুণোদয় পাব বাকী আছে। মই আজিৰ সভাতে ঘোষণা কৰিছো যে আৰু 7,000 পৰিয়ালক আমি তামুলপুৰত অৰুণোদয় আঁচনি দিম। আৰু কেতিয়া দিম? এই জানুৱাৰী মাহৰ ভিতৰত আমি আপোনালোকক আৰু 7,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আগতে আমি যিখিনি দিছো আৰু 7,000ক যদি দিও, মোটামুটি প্ৰত্যেকগৰাকী দুখীয়া পৰিয়ালে এই অৰুণোদয় আঁচনি পাই যাব। দ্বিতীয়তে, ইলেকশ্যনৰ আগত আছিল অৰুণোদয় আঁচনি 830 টকা। এইবাৰ আমি কৰিলো 1,000 টকা। আৰু লাহে লাহে আমি এই অৰুণোদয় আঁচনিৰ মাহত পৰিমাণটো বঢ়াই বঢ়াই লৈ গৈ থাকিম, যাতে দুখীয়া মানুহে সম্পূৰ্ণভাৱে নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰে। ইলেকশ্যনৰ আগত মই কুমৰিকাটাত মিটিং হৈছিলে, তাত মই কৈছিলো যে যদি বিজেপিৰ চৰকাৰ আহে, আমাৰ গোৰ্খা নেপালী মানুহে কোনো আৰু চিন্তা কৰিব নালাগে। আজি আমি BTCত আইন আমি সংশোধন কৰিলো, আৰু ট্ৰাইবেল বেল্ট আৰু ব্লকতো আমি গোৰ্খা লোকসকলক সমান অধিকাৰ আমি দিয়াৰ বাবে
আজি সিদ্ধান্ত ললো আৰু এই সিদ্ধান্তৰ আজি পালন হৈছে। আজি আগৰ পৰাই আমাৰ বঙালী হিন্দুসকলৰ নমশূদ্ৰ চিডুল কাষ্টসকল ইয়াত পায়েই, কোচ ৰাজবংশীসকলে পায়েই, তাৰ ওপৰতো আজি আমি গোৰ্খাসকলকো আমি ইয়াতে সমান মৰ্যাদা আমি দিবৰ বাবে আমি সক্ষম হলো। তাৰ উপৰিও আপোনালোকৰ যি আধাৰ কাৰ্ডৰ সমস্যা আছে, ডি ভোটাৰৰ সমস্যা আছে, এই সমস্যাবিলাকো লাহে লাহে মোৰ মাত্ৰ 4 মাহ হৈছে, কেইদিনমানৰ ভিতৰতে এই সমস্যাবিলাকো আমি সমাধান কৰিম, এই সমস্যাবিলাকো আমি নোহোৱা কৰিম। আজি মই কম সময়ৰ ভিতৰতে 4 মাহৰ ভিতৰতে আমাৰ চৰকাৰ হোৱাৰ পিছত অসমত যিমান সমস্যা আছিলে এটা এটাকৈ এই সমস্যাবিলাক আমি সমাধান কৰাৰ পথত আমি আগবাঢ়িছো। আৰু আপোনালোকে দেখিছে যে এই সৰু সময়খিনিৰ ভিতৰতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান, দুখীয়া মানুহৰ বাবে যিমান সমস্যা আছিল, ট্ৰাইবেল বেল্ট ব্লকৰ সমস্যাৰ সমাধান, আজি এই সময়ছোৱাৰ মাজতে আমাৰ যিবিলাক মানৱ দেহৰ সৰবৰাহ হৈছিল তাৰ বিৰুদ্ধে আমি ব্যৱস্থা ললো। মাটি বাৰীৰ ক্ষেত্ৰত সমস্যাবিলাক সমাধানৰ বাবে আমি আগুৱাই লৈ গলো। আৰু এনেকে চাওঁতে চাওঁতে আজি 4-5 মাহৰ ভিতৰতে আমি অসমত এফালৰ পৰা যিমান সমস্যা আছিলে আমি সমাধানৰ পথত তাক আজি আমি লৈ গৈ আছো। ইলেকশ্যনৰ আগতে মই কৈছিলোঁ যে আমাৰ যিসকলে আই মাতৃয়ে মাইক্ৰ' ফাইনেন্সত লোন লৈছে তেওঁলোকৰ লোন আমি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিম। অহা নৱেম্বৰ মাহৰ পৰা আমি মাইক্ৰ' ফাইনেন্সৰ লোন আই মাতৃসকলক ঘূৰাই দিয়াৰ কামো আমি আৰম্ভ কৰিম। আপোনালোকে আৰু মাইক্ৰ' ফাইনেন্সৰো হাৰাশাস্তি খাব নালাগে। এজেণ্টবিলাক আহাটো বন্ধই হৈছে, এতিয়া আপোনালোকে চেক পাই যাব যাতে আপোনালোকে টকা পইচাখিনি উভতাই দিব পাৰে। নৱেম্বৰ মাহৰ পৰা আমি এই কামবিলাকো আমি আৰম্ভ কৰিছোঁ। অৰ্থাৎ আপোনালোকে চিন্তা কৰক, বিজেপি দলক এটা ভোট দিয়াৰ পিছত, UPPL দলক এটা ভোট দিয়াৰ পিছত আমি কিমান কাম এই কম সময়ৰ ভিতৰতে আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে যদি আমাক অনুপ্ৰেৰণা দিয়ে, আপোনালোকে যদি আমাক শক্তি দিয়ে, 5 বছৰত আৰু কিমান কাম হ'ব আপোনালোকে মাত্ৰ চিন্তা কৰক, হয়নে নহয়? সেইবাবে আপোনালোক সকলোৱে এই ইলেকশ্যনত ট্ৰেক্টৰৰ ছবিত আপোনালোকে ভোট দিব, যাতে আমি 5 বছৰ আৰু কাম কৰি কৰি গৈ থাকিব পাৰোঁ। মোৰ মনত ইচ্ছা আছে অৰুণোদয় দুখীয়া পৰিয়ালে পাব লাগে, আৰু যিবিলাক মানুহে ঘৰ নাপালে আমি কেন্দ্ৰই হওক ৰাজ্য চৰকাৰে হওক সকলো দুখীয়া মানুহক যাতে একোটাকৈ আমি ঘৰ দিব পাৰোঁ তাৰ বাবেও আমি চৰ্চা আৰম্ভ কৰিছোঁ। আজি আমি গাঁৱে গাঁৱে জল জীৱন মিছনৰ অধীনত পানী দিয়াৰ কাম আৰম্ভ কৰিছোঁ। কৃষক সন্মান নিধিৰ নতুনকৈ আমি তালিকা বনাইছোঁ যাতে সকলোৱে কৃষক সন্মান নিধিৰ আঁচনিৰ পুঁজি পাব পাৰে। এফালৰ পৰা এইবাৰ যে আপোনালোকে ধান খেতি কৰিছে, খেতি কৰা ধানো এইবাৰ FCIৰ পৰা আমি 1900 টকা কুইণ্টলত কিনাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। আপোনালোকে ধান এতিয়া কম দামতো বিক্ৰী কৰিব নালাগে, আমি 1900 টকা কুইণ্টলত চৰকাৰে আপোনালোকৰ ধান আমি কিনি লৈ গুচি যাম। আপোনালোকে ধান আৰু কম দামত বিক্ৰী কৰিব নালাগে। এই গোটেই কামবিলাক আমি 4-5 মাহৰ ভিতৰত আজি আমি আৰম্ভ কৰিছোঁ। আজি কিছুমানে আপোনালোকে দেখিছে যে আমাৰ মাটিবিলাকত কিছুমান মানুহে বহিছিলে, আমি কৈছোঁ আমি দুখীয়া মানুহক আমি মাটি দিম, কিন্তু মাটি বেদখল কৰি পেলাই যদি কোনোবাই গৰু খুটিৰ দৰে পৰিৱেশ সৃষ্টি কৰে তেতিয়াহ'লে আমি কৈছোঁ আমি তাৰ ওপৰতো আমি ব্যৱস্থা ল'ব লাগিব। কিন্তু দুখীয়া মানুহক আমি মাটি দিয়াত আছোঁ। আমাৰ তামোলপুৰ সমষ্টিত মই প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে যিমান আমাৰ ইয়াত দুখীয়া মানুহ আছে সবৰে মাটিৰ কাগজ পত্ৰ ঠিক কৰি দিব লাগে, সকলোৱে মাটিৰ অধিকাৰ পাব লাগে, যাতে সকলো মানুহে মাটি বেংকত মৰ্টগেজ দিব পাৰে আৰু
মাটিৰ কিনা বেকা কৰিব পাৰে ইতিমধ্যে বিটিআৰে এই দিশত ব্যৱস্থা লৈছে আৰু মই ভাবো যে খুব কম সময়ৰ ভিতৰতে এই কাম আমি সমাধান কৰিব পাৰিম মই বহুত দীঘলীয়া কথা ক'ব নোখোজো যোৱা কালি আমাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন আছিল তিনিগৰাকী প্ৰাৰ্থী চন্দী বসুমতাৰী দেবেন বড়ো আৰু ইমানুৱেল মুছাহৰি তেওঁলোকে নিৰ্দলীয়ৰ মনোনয়ন দিছিল কিন্তু যোৱা কালি ইমানুৱেল মুছাহৰি চন্দী বসুমতাৰী আৰু দেবেন বড়ো তিনিওজনে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে আৰু তাৰ কাৰণে মই তিনিওগৰাকী প্ৰাৰ্থীকে আমাৰ তিনিওটা দলৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা মই জ্ঞাপন কৰিছো আৰু মই আশা কৰিছো এতিয়াতো ইয়াতে বেলেগ কোনো পাৰ্টিয়ে নাই কংগ্ৰেছৰ প্ৰাৰ্থীজনৰো অৱস্থা এনেকুৱা যে ফুটবল খেলি আছে গোলকিপাৰ নাই গতিকে তেওঁৰো অৱস্থা তেনেকুৱাই গতিকে এইবাৰ আপোনালোকে চিন্তা কৰিব যে লেহুৰাম বড়োক আমি যিমান ভোটত জিকাইছিলো তাতকৈ যাতে বেছি ভোটত আমি জলেন দৈমাৰীক আমি বিজয়ী কৰিব পাৰো পাৰিম নে নাই ও লাহে লাহে কৈছে পাৰিবনে নাই পাৰিবতো কোনে কোনে আজি ভাত খাই আহা নাই হাত ডাঙকচোন কোনে কোনে ভাত খাই আহা নাই এই বাইদেউ আহা নাই এই বাইদেউ আহা নাই আৰু কোনে কোনে আহা নাই ভাত খাই ঠিক আছে ভাত নাই খোৱা কেইটাই মনে মনে থাকক ভাত খাই আহা কেইটাই চিঞৰি কওক পাৰিবনে নাই এতিয়া নোখোৱা কেইটাই চিঞৰিছে বাইদেউহঁতে হয় না বাইদেউ তও চিঞৰিছ না এতিয়া খাই আহিছিলি নে না ভাত ভাত খাইছা ভাল কৰি ঠিক আছে એટલે ইলেকশনত আহিলে ৰাতিপুৱাই ভাত খাই ওলাব লাগে ঘৰত কেতিয়া সোমাব লাগে ঠিক নাই হয়নে গতিকে আন্দোলন কৰিব আহিলে আৰু ইলেকশনত আহিলে ৰাতি ভুৱাই পন্তা ভাত খাই হলে ওলাব লাগে যাতে ৰাতি যিমান দেৰি হয় হৈ থাকিব হয়নে নহয় এতিয়া সকলোৱে মিলি আমাৰ জুলেন দৈমাৰীক আপোনালোকে বিপুল ভোটত বিজয়ী কৰিব ইলেকশন কমিশনৰ কাৰণে জুলেন দৈমাৰী মঞ্চত উঠা নাই তলত বহি আছে ঠিক আছে আজিকালি ইলেকশন কমিশনৰ নিয়ম নীতিবিলাকো অলপ টাইট হয় গতিকে তলৰ পৰাই আমি সকলোৱে জুলেন দৈমাৰীৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আমি মাৰি তেওঁক আশীৰ্বাদ দিব লাগিব বহুত বহুত ধন্যবাদ দে এতিয়া ভাল কৰি হাত চাপৰি বজা চাহ চলিটোক চাহ চলিটোক চিনি পাও না নাই আমি পাওতো নাপালেও পাই লবি দে হ'ব ঠিক আছে এতিয়া মই ইলেকশন হলে আৰু এদিন আহিম তামুলপুৰত মই সিদিনাখন আকৌ সকলোকে লগ পাম আজি আপোনালোকে ইয়াত আহি আমাৰ সভাত যোগদান কৰিলে মই ধন্যবাদ জনালো এটা মোৰ প্ৰশ্ন আছে সঁচা উত্তৰ দিব ভ্যাকচিন সবে লৈছে নে নাই সবে লৈছে না আচ্ছা এটা মোৰ অনুৰোধ প্ৰথম পালি ভ্যাকচিন লৈ কিন্তু ৰখি না যাব সেকেন্ড ডোজো লব হা হবনে নাই তামুলপুৰৰ স্বয়ং এমএলএ কোভিডত ঢুকাই গল গতিকে কিমান মাৰাত্মক বেমাৰ আমি জানো গতিকে সকলোৱে যাতে কোভিডৰ প্ৰথম পালি ভ্যাকচিন লোৱা সকলে যাতে দ্বিতীয় পালিও ভ্যাকচিন লয় তাৰ বাবে মই অনুৰোধ জনাইছো হ'ব নহয় সবে লব দেই ঠিক আছে বহুত বহুত ধন্যবাদ মোৰ লগত একেলগে কব সকলোৱে ডাঙৰকৈ কব অসম গণ পৰিষদ ইউপিপিএল প্ৰমোদ বড়ো জলেন দৈমাৰী বিজেপি ভৱেশ কলিতা মোৰ লগত কব ডাঙৰ কৰি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ